Chatni recipe lage momo. Guys, aji momo chutney banabole hoisu momo logot je khai tasty rese chutney to khito ji ghote try korimole hoisu. Ei chutney ro banabole ekebare khos khali ghote ketan bostu lagibo keteman bilahi keteman titikia ronga jolokia logote eta lasun. Ilot dekhani se moi chutki marilo kintu na katakoti kori hokolubo safa no hole kane bolo moi nije kamot lagilo titikia bilahi kata katilo tar bison ma hukanjuli kita singi lolo. Hukanjuli ka thari singatu moi ditiyo beya poa kam prothom to kam ase ei nohuru bakoli singatu muk jodi nohuru bakoli singibo die nukko khong uthe noy kintu upayo nai nije কৰিব লাগিব বগা সসপেন্ডাত এক মগ পানী ঢালিলো তাৰপিছত সকলো বস্তু তাত বহাই দিওঁতে পানীখিনি আকৌ ফুল হৈ গ'ল এতিয়া বলো নাই পানী অলপ কমাব লাগিব বুলি হাতাখনৰ হয় লওঁতে আকৌ লচন কিটা উঠি আহে কি যে হৈছে নহয় 10 মিনিট উতলোৱাৰ পাছতে ইয়াৰ অৱস্থা এনেকুৱা মই বলো চামুচ এখনৰ হয় চাওঁতে দেখিছো বাকলিখিনি এৰাই গৈছে এইটো হৈছে পাৰফেক্ট টাইমিং এতিয়া সবতকে ডাঙৰ কাম এই বাকলিখিনি পুৰা গৰম ন মই বলো যেনতেনে এৰুৱালো এৰালে বলে ধুনিয়াকে মিক্সিত মাৰিলে ধনিয়া পাত অলপ দি ধুনিয়াকে মিক্সিত পেষ্টটো বনাই ললো এতিয়া মেইন কামটো আৰম্ভ হৈছে আপোনাৰ কলা কেহেটা বহাই দিলো অকমান তেল দিলে তাতে পেষ্টখিনি ঢালিলো অকমান উতলিবল দিলো তাতে দিলো অকমান নিমখ আৰু অকমান সময় পাছত তাত দিলো 1 কাপ সয়া সস আপোনালৈ বিচাৰিলে অকমান টমেটো সস দিব পাৰে মই পিছে দিয়া নাই অকমান পিয়াজ পাত কেইটামান কাটি দিলে আমাৰ আজি ৰেচিপি প্ৰায় ৰেডি মমই হওক বা ৰুটিয়ে হওক বা ব্ৰেডে হওক তাৰ লগত সাৰ্ভ কৰক আৰু এনজয় পিছে সুপাৰ ভিডিঅ অতি সোনকালে হৈছে আৰু যদি কিবা ৰেচিপি লাগে কমেন্ট কৰক